Hello guys, welcome back to my YouTube channel. সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভালে পাইছে। আজি সেইটো এনেকুৱা মই মৰি গ'লো বাৰু। আজি আমাৰ ছিজন 1ৰ প্লেয়াৰ খেলিছিলে। তোমাৰ চবে টিম আপ কৰিব লৈছে চবে আৰু 18টা বান্দা টিম আপ হৈ গ'ল। আপুনি ভিডিঅ' ৰেকৰ্ডিং নকৰিলোঁ আৰু ভিডিঅ'টো দীঘল হয় ন, মানে মই ৰেকৰ্ড নাই কৰা ইমান। লাষ্টৰ লাষ্টৰ টাইমখিনি দেখাই দিছোঁ। লাষ্টৰ দুটা এনিমি আছিলে লাষ্ট তাহাঁতি টিমটো আছিল তাতে আছিলে। কি হয় এতিয়া আপোনালোকে এনজয় কৰক। আৰু এটা খবৰ দি দিওঁ আপোনালোকক, এতিয়া মোৰ নতুন ভিডিঅ'বিলাক আহি আছে অসমীয়া গেমিং জোন, তাৰ লগত সন্তোষ ভাইৰ লগত মোৰ এটা নতুন ভিডিঅ' আহি আছে। তাৰ লাইভ ষ্ট্ৰীমত মই খেলা আৰু কাষ্টমো খেলি তাৰ লগত 1v1। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব। নতুন ভিডিঅ' আহি আছে সন্তোষ ভাইৰ লগত আৰু কাষ্টম আছে ৰেং গেম হয় এইটো, কোনো এইটো ফেক গেম নহয়। এইটো আপোনালোকে চাব লাষ্টত ৰেং গেম হয়। ৰেংকত এনেকৈ টিম আপ কৰিছিলে আৰু আপোনালোকে এনজয় কৰক। লাষ্টত খাই থাকিব আৰু কি কৰিব, চবে চবক মৰামেই হৈ গ'ল। আৰু আমাৰ ছিজন 1ৰ প্লেয়াৰটো মাৰিবলৈ বাধ্য হৈ গ'ল। লাষ্টত 4টা এনিমি থাকিলে, তাৰপৰা দুটা ই আৰু অকলশৰীয়া। লেফ্ট চাইড লেফ্ট চাইড যাওঁ। ওকে আকৌ টিম আপ হৈ গৈছে। ঢকা এতিয়া কোনে দিয়ে সিহে জানিব আৰু। ইয়ে ঢকা দিব, এইটো কিবা এটা পিন্ধিছে পেণ্ট পাণ্ডা লিখা নেকি এইটো নিগনি। অঁ য়েছ নিগনি। সি ঢকা দিব লৈছে নিগনি দেই, এই ঢকা দিব মই পাইছোঁ। এজনে আকৌ লোটাল লাগিছে চাগে। আৰু আমাৰ Music. হেল্ল' গাইজ, কেনেকুৱা পালে জনাব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। নেক্সট ভিডিঅ' সন্তোষ ভাইৰ লগত আহি আছে।